নমস্কাৰ সকলোকে। আজি নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো আজি আমি আলোচনা কৰিম যে আসাম প্ৰিজন ডিপাৰ্টমেণ্টৰ পোষ্ট এটাৰ বিষয়ে। আমি যোনটো আমাৰ জেল ৱাৰ্ডাৰ পোষ্টৰ বিষয়ে, যোনটো 138টা পোষ্ট অলৰেডি ওলাই আছে, অলৰেডি আপোনালোকে নিশ্চয় এপ্লাই কৰিছে। আৰু তাতে বহু ল'ৰা ছোৱালী হয়তো মোক ভিউৱাৰসকলে কমেণ্ট কৰি সুধি আছে, দাদা তাৰ ওপৰত এটা ডিটেইলছি এটা ভিডিঅ' বনাবচোন বোলে, চেলাৰীৰ ওপৰত বা ফিজিকেলৰ খাটকৰ ওপৰত বা ৰিটেণ্টৰ খাটকৰ ওপৰত বা ফিজিকেলত ৰানিং কিমান হ'ব বা প্ৰথমতে কি হ'ব, ৰিটাৰ্ণ হ'বনে, ফিজিকেল হ'বনে বা বাইবা হ'বনে, গোটেইখিনি আমি এই ভিডিঅ'ৰ যোগেদি আমি আলোচনা কৰিম। তো যিহেতু সকলোৱে গম পাইছে, আমাৰ জেল ৱাৰ্ডাৰ পোষ্টত আমাৰ 138টা পোষ্ট অলৰেডি মুকলি হৈ আছে আৰু সকলোৱে আপোনালোকে নিশ্চয় এপ্লাই কৰিছে। আৰু যোনসকল ল'ৰা ছোৱালীয়ে সেইটো এপ্লাই কৰিছে, তাতে মই প্ৰথমতে আপোনালোকৰ ফিজিকেল হ'ব, তাৰপাছত আপোনালোকৰ ৰিটাৰ্ণ হ'ব, তাৰপাছত আপোনালোকৰ বাইবা চাইকোমেট্ৰিক টেষ্ট হ'ব। তো আজি আমি আলোচনা কৰিম যে ফিজিকেলৰ বিষয়ে। ফিজিকেলতনো আমাৰ কি ইভেণ্ট থাকিব, যেনেকৈ আমাৰ আসাম পুলিচত 3200 মিটাৰ হয়, যেনেকুৱা আমাৰ এতিয়া জেল ৱাৰ্ডাৰ পোষ্টত আপোনালোকে 1600 মিটাৰ আপোনালোকে দৌৰিব লাগিব 7.5 মিনিটৰ ভিতৰত। সময় দিয়া আছে আপোনালোকক 7.5 মিনিট আৰু 1600 মিটাৰ আপোনালোকে দৌৰি কমপ্লিট হ'ব লাগিব। আৰু এক্সেলেণ্ট টাইমটো দিয়া আছে আপোনালোকৰ 5 মিনিট, কাৰেক্ট 5 মিনিট দিয়া আছে আপোনালোকৰ। যদি এক্সেলেণ্টত আপোনালোকে মাৰে, আপোনালোকে টোটেলি আপোনালোকে 20 নম্বৰ পাব। আৰু লং জাম্প আছে ইয়াত। আকৌ জেল ৱাৰ্ডাৰত আপোনালোকৰ AB নিচিনাকৈ যোনটো চিন-আপ আছে নহয়, এবিধ যেনেকৈ এবিধ চিন-আপ থাকে, টোটেল তাতে ফিজিকেলৰ মাৰ্ক কিবা হয়। আপোনালোকৰ 3টা ইভেণ্ট হয় তাতে, লং জাম্প, চিন-আপ আৰু ৰানিংটো হয়। যিহেতু আমাৰ জেল ৱাৰ্ডাৰ পোষ্টটোত আপোনালোকৰ 2টা ইভেণ্ট হ'ব, অকল লং জাম্পটো আৰু আপোনালোকৰ ৰানিংটোত 20 নম্বৰ থাকিব আৰু লং জাম্পত 20 নম্বৰ থাকিব। আৰু লং জাম্পত আপোনালোকে 16.5 ফুট বেছিকৈ আৰু 16.5 ফুটমান আপোনালোকে মাৰিব লাগিব মেক্সিমাম। তো তেতিয়া আপোনালোকে এক্সেলেণ্ট মাৰিব, তেতিয়া আপোনালোকে 20 মাৰ্ক টোটেল পাব লং জাম্পত 16.5 ফুট যদি মাৰিব পাৰে। তো লং জাম্পত হ'ব। তাৰপিছত এনেকৈ আপোনালোকৰ যদি ফিজিকেলটো আপোনালোকে যদি লং জাম্প যদি ৰানিংটো পাছ কৰা হয়, তেতিয়াহ'লে আপোনালোকৰ তাৰপাছত আপোনালোকক লৈ যাব মেডিকেললৈ। যোনটো মেডিকেল মানে আপোনালোকে তাতে ইণ্টাৰভিউ য'ত আগতে যোনখিনি ল'ৰা ছোৱালী হয়তো আগতে ৰানিং কৰিব পাৰিছে বা ৰানিং কৰিছে, তেওঁলোকে হয়তো জানে। আৰু যোনসকল ল'ৰা ছোৱালী হয়তো নতুনকৈ এপ্লাই কৰিছে বা তেওঁলোকে সেইবাৰো ৰানিং কৰি পোৱা নাই, তেওঁলোকে হয়তো নাজানিব পাৰে। কাৰণ আপোনালোকৰ তাতে মেডিকেল চেকআপ হ'ব। নৰ্মেলি আপোনালোকক নগনি চাব, আইচ বাৰ্জন চাব, আৰু আপোনালোকক বা ক'ৰবাত চিলোৱা আগতে ইনফেকশ্যন আছে নেকি এইখিনি চাব আপোনালোকৰ মেডিকেলতে। আৰু তাৰপাছত যদি আপোনালোকৰ ফিজিকেল কমপ্লিট হ'ব, তাতে ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। তাৰপাছত আপোনালোকৰ নেক্সট ষ্টেপ যাব আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হোৱাৰ পাছত নেক্সট আপোনালোকৰ কম্পিটিশ্যন হ'ব আপোনালোকৰ ৰিটেনত। যদি আপোনালোকৰ কাটকত যদি নাম আহে ফিজিকেলত, তাৰপাছত আপোনালোকৰ কি হ'ব, আপোনালোকৰ ৰিটেনত 50 মাৰ্কৰ এটা আপোনালোকৰ ৰিটেন পৰীক্ষা ল'ব, যোনটো 100টা কুৱেশ্যন আহিব। এটা কুৱেশ্যনত 1/2 মাৰ্কে থাকিব আৰু আপোনালোকৰ 2টা কুৱেশ্যনত 1 মাৰ্কে থাকিব। এই পৰীক্ষাটো যদি আপোনালোকে কোৱালিফাই হয়, তাৰপাছত আপোনালোকৰ নেক্সট ষ্টেপ হ'ব আপোনালোকৰ বাইবাত হ'ব। বাইবাত আপোনালোকৰ যেনেকৈ চাইকোমেট্ৰিক টেষ্ট, যোনসকল ল'ৰা ছোৱালী হয়তো আগতে দি পাইছে তেওঁলোকে হয়তো জানে, বা যোনসকল ল'ৰা ছোৱালীয়ে দি পোৱা নাই তেওঁলোকে হয়তো গম নাপাব, বা যোনসকল ল'ৰা ছোৱালীয়ে হয়তো নতুনকৈ এপ্লাই কৰিছে তেওঁলোকক মই বুজাবলৈ চেষ্টা কৰিম যে সম্পূৰ্ণভাৱে আপোনালোকে যদি মোক চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। কাৰণ মই এনেকুৱা আপডেট ভিডিঅ' দিবলৈ চেষ্টা কৰিম। কাৰণ মই 2বাৰ বাইবা দি পাইছোঁ চাইকোমেট্ৰিক টেষ্ট। মই আগতে 21 বছৰ ৰানিং কৰিছিলোঁ এবিবিত, আৰু যোনটো আমাৰ 23 চনত ওলাইছিলে জেল ৱাৰ্ডাৰ পোষ্টত, ফৰেষ্ট গাৰ্ডত আৰু গোটেইখিনি পোষ্টত ওলাইছিলে, তেতিয়া মই ৰানিং কৰিছিলোঁ। তেতিয়া মই গুৱাহাটীত বাইবা দিছিলোঁ। প্ৰথম মই বাইবা দিছিলোঁ তেজপুৰ যোনটো ৰিজাৰ্ভত আমি বাইবা দিছিলোঁ। তাতে মোৰ লগৰখিনি তেতিয়া চাকৰি পাই গৈছিলে, তো মই অকণমান মাৰ্কৰ কাৰণে থাকি গৈছিলোঁ। কিন্তু মই হাৰ মনা নাছিলোঁ যে লগে লগে পোষ্ট ওলালে লগে লগে এপ্লাই কৰিলোঁ, লগে লগে দৌৰিলোঁ, ইণ্টাৰভিউ ল'লোঁ, চব গোটেইখিনি হৈ গ'ল আৰু এনেকৈ এডজাষ্ট হৈ। কাৰণ আপোনালোকৰ কথা কোৱাত সহজ দেই লাগে, কিন্তু ইমানখিনি সহজ নাছিলে। বহুত মেহনত কৰিবলগীয়া হ'ল, বহুত কষ্ট কৰিবলগীয়া হ'ল, মানে বহুত চেল্ফ কনফিডেঞ্চ থাকিবলগীয়া হয়। নিজৰ ওপৰত বিশ্বাস ৰাখি আগত যাব লাগে। সেইখিনি কথা কৈ থ'লোঁ। আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থ'ব। কাৰণ মই এনেকুৱা আপডেট আপোনালোকৰ জেল ৱাৰ্ডাৰ পোষ্টৰ বিষয়ে কমপ্লিট মই 100% বুজাবলৈ চেষ্টা কৰিম। তো এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ' ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যদি নতুনকৈ চেনেলটোত আহিছে ছাবস্ক্ৰাইব কৰি দিব।